ৰন্ধন কৰ্মীৰ মাননি 10,000 টকালৈ বৃদ্ধি বকেয়া আদায়ৰ দাবী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল মোকালমোৱা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশৰূপে ইউনিয়নৰ বৰক্ষেত্ৰী সমিতিয়ে আজি মোকালমোৱাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৰক্ষেত্ৰীৰ ৰন্ধন কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মোকালমোৱাত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলে আজি মোকালমোৱাত একগোট হৈ মোকালমোৱাৰ ৰাজহুৱা মঞ্চতেই প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাক আওকাণ কৰি অহা বুলি কৰ্মীসকলে অভিযোগ কৰে। প্ৰতিবাদী সভাত ৰন্ধন কৰ্মীসকলে বিদ্যালয়ৰ শিশুসকলৰ বাবে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰাৰ উপৰি সাফাই কৰ্মী আৰু চকীদাৰৰ ভূমিকা পালন কৰি অহা সত্ত্বেও চৰকাৰে তেওঁলোকক প্ৰবঞ্চনা কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে। ৰন্ধন কৰ্মীসকলক চৰকাৰে ন্যূনতম মাননি প্ৰদান কৰি আহিছে যদিও সেই সামান্য পৰিমাণৰ মাননিখিনিও নিয়মীয়াকৈ আৰু সময়মতে প্ৰদান নকৰাৰ অভিযোগ কৰে। তদুপৰি চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰী আৰু ব্যৱসায়িক সংস্থা অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনলৈ হস্তান্তৰৰ সভাই দুৰ্ঘোৰ বিৰোধিতা কৰে। প্ৰতিবাদী সভাৰ অন্তত ৰন্ধন কৰ্মীসকলে মোকালমোৱাৰ ৰাজহুৱা মঞ্চৰ পৰা বৰক্ষেত্ৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ এটি প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে মামা তুমি হুঁচিয়াৰ মাননি নহয় মজুৰি দিয়ক, আমাৰ দাবী মানি লওক, ৰন্ধন কৰ্মীসকলক সুৰক্ষা দিয়ক, ৰন্ধন কৰ্মীসকলক জীয়াই থাকিবলৈ উপযুক্ত দৰমহা দিয়ক আদি শ্লোগান দি শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছত বৰক্ষেত্ৰীৰ শিক্ষা বিষয়াগৰাকীৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসম চৰকাৰৰ ন্যূনতম মজুৰি আইনৰ ভিত্তিত ৰন্ধন কৰ্মচাৰীৰ মাননি 10,000 টকালৈ বৃদ্ধি কৰা, মাননি নিয়মীয়া আৰু সম্পূৰ্ণকৈ আদায় দিয়া, মাননি প্ৰদানৰ খেলিমেলি আঁতৰ কৰা, যিকোনো কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকাকৈ সাহায্যৰ প্ৰদানৰ দাবী জনোৱা হয় নলবাৰী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভানেত্ৰী চম্পা বেগম আৰু সম্পাদক পুষ্প বৰ্মনৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত।